আসসালামু আলাইকুম, নমস্কার। আজি আমি 4 নম্বৰ চাম্পৰৰ অন্তৰ্গত আমি আহিছোঁ, যেটো 2 নম্বৰ তাৰমানে ধলপুৰ বুলি কয়। ধলপুৰত এটা ঠাইত আহিছোঁ এতিয়া। আহি ইয়াত ধলপুৰৰ মানুহৰ যিখিনি পৰিস্থিতি অলপ ক্ষয় খবৰ লৈ গ'লোঁ। অনাগত যেটো বিজেপি চৰকাৰ আছিল, সিহঁতে ধলপুৰৰ মানুহক আজিৰ পৰা 1 বছৰে হৈ গ'ল আনি থৈ যোৱাৰ পিছত সিহঁতৰ চৰকাৰটো এতিয়ালৈকে ধলপুৰৰ মানুহৰ কোনো ক্ষয় খবৰ লোৱা নাই। আমি যেন ওচৰত থাকোঁ, এনি টাইম সিহঁতৰ ক্ষয় খবৰ লৈ থাকোঁ। মানুহবিলাক কিবা অসুবিধাই আছে নেকি বা কিবা অভাৱ অনাটনতেই আছে নেকি, কিবা দিব পাৰিলে নিদিব পাৰিলে আমি কিন্তু ক্ষয় খবৰটো লৈ আছোঁ মানুহবিলাকৰ। আজি এতিয়া আমি গোটাই যেটো ধলপুৰ আছে, ধলপুৰত আমি অলপ ফুৰিলোঁ। বৰ্তমান বিশেষ এক অভাৱ মানুহৰ যেটো তাৰমানে অভাৱ আছে বিশেষ আৰু এটা তাৰমানে ৰাস্তা ঘাটত সিহঁতৰ বহুত তাৰমানে ভুগিব লগা হৈছে, দুৰ্ভগীয়া। আজি আমি চাম্পুৰৰ পৰা এইটো ধলপুৰ আহোঁতে পৰা 2 ঘণ্টাৰ ওপৰত যায়। কিয় ৰাস্তা ঘাট তাৰমানে এতিয়ালৈকে সুবিধা দিয়া নাই। কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, যেতিয়া মানুহবিলাক আহিছিল আৰু কৈছিল তাত আছিল। দলগাঁও মুজিবৰ বিধায়কো কিন্তু প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকে আহক, ঘৰ বাৰী পকা কৰি দিম, ৰাস্তা পকা কৰি দিম, আপোনালোকৰ যি আছে আমি অভাৱ অনাটন পূৰণ কৰি দিম। এতিয়া মানুহবিলাক যিখিনি মাটি দিছে, মাটিবিলাকো বুজি পোৱা নাই। মানুহবিলাক এতিয়া আমাক কৈ আছে 1 পোৱা দেখ বা 1 বিঘা দেখ বা 2 বিঘা দেখ। এতিয়ালৈকে 1 বছৰ 2 বছৰ হৈ গ'ল, কিন্তু মাটিবিলাক এতিয়া তাৰমানে সংস্থাপন কৰি দিয়া নাই। জাষ্ট খালি মানুহে খালি বহি আছে, ৰাস্তা ঘাটতো ভুগি আছে বহুত ধৰণত। কিছুমান মানুহৰ লগত কথা পাতিলোঁ, বহুত বেদনা কালে মনৰ যিটো সিহঁতৰ তাৰমানে বেদনা আমাক প্ৰকাশ কৰিলে, আমি বুজি পালোঁ। পোৱাৰ পিছত সিহঁতক আমি কিবা আশা দি থৈ গ'লোঁ যে অনাগত আমি ইয়াত যেন লোকেল যি পাৰোঁ আপোনালোকক সহায় কৰিম। সেইখিনি কৰিম। আজি মোৰ সমবক্তব্য সামৰণি মাৰিলোঁ।